নমস্কাৰ স্বাগতম জনাইছোঁ দীপ ব্লগছত আজি আপোনালোকৰ বাবে আন এটা ভিডিঅ' লৈ আহিছোঁ যিটো হৈছে পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লিংক সম্পৰ্কীয় চৰকাৰে এটা নতুন তাৰিখ নিৰ্ধাৰিত কৰিছে যিটো হৈছে 31 মাৰ্চ 31 মাৰ্চৰ ভিতৰত আপোনালোকৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব লাগিব যদি কিবা কাৰণে নকৰে 10,000 টকা জৰিমনাও ভৰিব লগা হ'ব পাৰে আহকচোন আপোনালোকৰ হাতত থকা মোবাইলটোৰে বিনামূল্যে 2 মিনিটৰ ভিতৰতে আপোনালোকে কিদৰে আপোনালোকৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব পাৰে এই সম্পৰ্কে আপোনালোকক এটা টিউটৰিয়েল ভিডিঅ' মই দেখাবলৈ চেষ্টা কৰিছোঁ আহক আপোনালোকক মই মোৰ হোম স্ক্ৰীনত লৈ গৈছোঁ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ তাৰপৰা কপি কৰিব পাৰে কপি কৰি আপোনালোকে গুগলত বা গুগল ক্ৰমত গৈ পেষ্ট কৰিব পাৰে যিহেতু মই গুগলত গৈ পেলাই পেষ্ট কৰিছোঁ পেষ্ট কৰি চাৰ্চ কৰিছোঁ নহ'লে আপুনি কীবৰ্ডত গৈ লিংকটো চাৰ্চ কৰিব পাৰে যেহেতু মই আপোনাৰ ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ এটা পেজত আহি গৈছোঁ যেহেতু দেখা পাইছে আপোনালোকে ইফিলিং যিটো পেজ দিছে লিংক আধাৰ ইয়াতে কৰিব পাৰে আপোনালোকে ইয়াত এটা অপশ্যন দেখাই আছে ক্লিক হিয়াৰ যিটো আপোনালোকক মই পিছত জনাই আছোঁ এতিয়া ইয়াত অপশ্যনকেইটা কি দিছে মই জনাই দিছোঁ পান নম্বৰ আধাৰ নম্বৰ নেম অফ আধাৰ ডেট অফ বাৰ্থ আধাৰ কাৰ্ডত যদি আছে ক্লিক কৰিব লাগে এগ্ৰি এণ্ড কেপচাৰ একদম সহজ উপায় 2 মিনিটৰ ভিতৰতে আপোনাৰ এইখিনি কাম হৈ যাব কৰোঁ বুলি ভাবিলে নিজৰ হাতত থকা মোবাইলটোৰে ঠিক আছে মই পটাপট কৰি লৈছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক যেহেতু মই পান কাৰ্ডৰ নম্বৰটো ভৰাই লৈছোঁ নেক্সট মই আধাৰ কাৰ্ডৰ নম্বৰটো ভৰাই লৈছোঁ ইমান সহজতে কৰিব পাৰে যাতে কিয়নো আপুনি 10,000 টকা ভৰিব লাগে হৈ গৈছে মই আপোনাৰ যিহেতু দেখা পাইছে ভৰোৱা এতিয়া মই যিহেতু মই আধাৰ কাৰ্ডৰ সম্পূৰ্ণ ডিটেইলছ আছে সেইটো কাৰণে মই ক্লিক নকৰোঁ নেক্সট আহিছে মই আপোনাৰ এগ্ৰি কৰিছোঁ মই যিখিনি তথ্য দিলোঁ এতিয়া নেক্সট আহিছে কেপচাৰ কোড ঠিক আছে মই কেপচাৰ কোডটো পটাপট ভৰাই লৈছোঁ আপোনালোকে চাই থাকক কেপচাৰ কোড ভৰাই গৈছে এতিয়া মই আপোনাৰ যিটো নম্বৰত আধাৰ কাৰ্ডত যিটো মোবাইল নম্বৰ আছে তাত এটা OTP যাব তাৰ বাবে মই ৰিকুৱেষ্টটো ক্লিক কৰিছোঁ এতিয়া আমি ইয়াত মোবাইল নম্বৰটো ভৰাব লাগিব খালি ধ্যান দিব যে আপোনাৰ আধাৰ কাৰ্ডত যোনটো মোবাইল নম্বৰ আছে সেইটো নম্বৰ ইয়াত ভৰাব কাৰণ আপোনাৰ তাত OTP এটা আহিব যিটো আধাৰ নম্বৰৰ লগত লিংক আছে ঠিক আছে এইটো মোৰ নম্বৰটো হয় তাৰ বাবে মই ভেৰিফাই কৰিছোঁ এতিয়া নেক্সট আপোনাৰ মোৰ মোবাইল নম্বৰত এটা OTP আহিব যিটো OTP মই ইয়াত ফিল কৰিব লাগিব মই OTPটো ফিল কৰিছোঁ এতিয়া মই ভেৰিফাই কৰিছোঁ ঠিক আছে এতিয়া মই এইটো আপোনাৰ ভেৰিফাই হৈ গৈছে দেখা পাইছে আপোনালোকে ইউ ৰিকুৱেষ্ট হেড বিন চেণ্ড UDI এতিয়া মই পুনৰ প্ৰথম পেজটোলৈ উভতি গৈছোঁ পুনৰ মই পেজটোত উভতি আহিছোঁ ইয়াত আপোনাৰ যিটো মই কৈছিলোঁ প্ৰথমতে ক্লিক হিয়াৰ অপশ্যন এটা দি আছে তাত আপোনাৰ আধাৰ ষ্টেটাছটো চেক কৰিব পাৰে আপুনি যে লিংক কৰিলে সেইটো কিমান দূৰ আগবাঢ়িছে হৈছেনে নাই ঠিক আছে মই তাত ক্লিক কৰিছোঁ ইয়াত আপোনাৰ দুটা ডিটেইলছ ভৰাব দিছে এটা হৈছে পান নম্বৰ আৰু আধাৰ নম্বৰ যোনকেইটা দি আপুনি ফিল কৰিছিলে এই নাম্বাৰকেইটা ভৰাই আপুনি ষ্টেটাছটো চেক কৰিব পাৰে যিহেতু মই বৰ্তমান এতিয়া ফিল কৰিছোঁ সেইটো কাৰণে মই ইয়াত ডিটেইলছটো বৰ্তমান শ্ব' নহ'ব পিছত মই ইয়াক চেক কৰিম তেতিয়া মই জানিব পাৰিম মোৰ আপডেটটো কিমান দূৰ আগবাঢ়িলে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু যদি অনাগত দিনত এনেকুৱা ভিডিঅ' চাই থাকিব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় আই অসম